বাবাজী ধাৰ্মিক মন্দিৰ নে কোটিটকীয়া ব্যৱসায়? এজন সাধাৰণ বাবাজীয়ে লাখ লাখ টকা মন্দিৰৰ নামত ক'ৰ পৰা উপাৰ্জন কৰে? ধৰ্মৰ নামত। এই ধৰ্মৰ নামত পাব্লিকে গৈ ভয়তে হওক বা মনৰ কিবা শোকজনিতে হওক দান দক্ষিণাৰ নামত টকা পইচা দিয়ে। কোনো শ্লিপ নাই, কোনো টেক্স নাই। তেওঁলোক বাবাজীসকলে ধং ৰচি ধনী হৈ গৈ থাকে। একোজন বাবাজীৰ জেট প্লেট পৰ্যন্ত আছে। তেওঁলোকে গৈ বিদেশত ভালদৰে জীৱন যাপন কৰে। তেওঁলোকে মন্দিৰৰ ভিতৰত এয়াৰ কণ্ডিশ্যনাৰ ৰুম আৰু বিভিন্ন ধৰণৰ বিলাসিত সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু অথচ আজিৰ জনতা ইমান শিক্ষিত হোৱাৰ পিছতো এই বাবাজীসকলৰ বা এই মন্দিৰৰ পিছত দৌৰি থকা দেখা যায়। ইয়াত ভয় কি? মন্দিৰ বা বাবাজীসকলে এইমাক লুটি থকা নাইনে? এইটো কেৱল ধৰ্মীয় ঠাই নহয়। হাজাৰ হাজাৰ ভক্তগণে দান কৰে। বহুত লাখে লাখে টকা তেওঁলোকে উপাৰ্জন কৰে। কোনো ধৰণৰ টেক্স নিদিয়ে। কোনো বাবাজীয়ে কয় ঈশ্বৰে আশীৰ্বাদ দিয়ে। এই আশীৰ্বাদৰ নামত ঈশ্বৰৰ নামত দান লাগে। তাৰ বাবে তেওঁলোকে টকা সংগ্ৰহ কৰে। মন্দিৰ বনাবৰ বাবে বা বিভিন্ন অজুহাত দেখুৱাই টকা সংগ্ৰহ কৰে। কিন্তু এই টকাবোৰ যায় ক'লৈ ভাবি চাইছেনে? মন্দিৰত আছে কোটিটকীয়া গাড়ী, এয়াৰ কণ্ডিশ্যন ৰুম। এই ধৰ্মৰ নামত নহয়নে? এইবোৰ আহিছে ক'ৰ পৰা? গাঁৱত খাবলৈ নোপোৱা বা চহৰতো খাবলৈ নোপোৱা ধৰ্মৰ নামত বহু লোকে দুবেলা দুমুঠি খাব নাপায়ো দান পূৰ্ণ কৰিছে। হয়তো কোনোবাই বন্ধকত মাটি থৈছেহে, কোনোবাই খেতিহালৰ গৰুটোকে বিক্ৰী কৰি হ'লেও এই ঢংগী বাবাসকলৰ নামত মন্দিৰৰ নামত দান দিছে। অথচ মানুহ জাগ্ৰত হোৱা নাই কিয়? আপুনি ক'ত বিশ্বাস কৰে? মনৰ ধৰ্মক নে মন্দিৰত নে টকা দিলেই আপুনি মনটো শান্তি পাব বুলি ভাবিছে নে আপোনাৰ কিবা ভাল হ'ব বুলি ভাবিছে নে সেয়ে আপুনি ধৰ্ম বুলি ভাবিছে? এবাৰ ভাবক। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক। এই উদাহৰণস্বৰূপে পেপাৰ বা ছ'চিয়েল মিডিয়াতে হওক বা অন্য মাধ্যমতে পোৱা বহুকেইজন বাবাৰ নাম আমি উল্লেখ কৰিব পাৰোঁ। ইয়াৰ ভিতৰত নিত্যানন্দ, গুণাবীৰা আদি বহুতো বাবা আছে। আৰু বহুতে গৈ বিদেশত সংস্থাপিত হৈ আছে আৰু নজনা নুশুনা শিক্ষিত থকা মানুহেও মানসিকতা পৰিৱৰ্তন নহয়। তেওঁলোকে নিজকে ভগৱান বুলি মানুহৰ আগত দেখুৱাইছে। সেয়েহে এই ভিডিঅ'টোৰ পৰা আপোনালোকে যদি কিবা জ্ঞান আহৰণ কৰিব পাৰিছে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক জনাওক। অসমতো তেনেকুৱা বহুত বাবা আছে। তেওঁলোকে বিদেশত গৈ হ'লেও নিজৰ পৰিয়ালৰ লগত ফূৰ্তি ফাৰ্তা কৰি আছে। তাৰ মাজতে আমাৰ মানুহবিলাকে তেওঁলোকৰ নামত পগলা হৈ গৈছে। মন্দিৰ বা ভগৱানে জানো টকা পইচা বিচাৰে? টকা পইচা মুঠেও নিবিচাৰে। আপুনি মনক স্থিৰ কৰক। য'ত ফূৰ্তি পায় মনৰ পৰা স্থিৰ হৈ পাৰে তাতহে আপুনি ভগৱান পাব। আপোনাৰ ভগৱান আপোনাৰ লগতেই থাকে। আপুনি যদি বিচাৰি ফুৰে তাৰ ভগৱান নাপায়। কিন্তু মনক শান্ত কৰক আৰু আপুনি শিকক, পঢ়ক, জানক আচল তথ্যটো আপোনাৰ ক'ত দুৰ্বলতা আছে। সেয়েহে মই এই ভিডিঅ'টো বঢ়ালোঁ। যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।